রাহুল রাবাক প্রার্থিত আমাক না লাগে রাহুল রাবাক কোন পদে প্রার্থিত আমাক না লাগে রাহুল রাবাক কোন পদে প্রার্থিত আমাক না লাগে রাহুল রাবাক কোন পদে প্রার্থিত আমাক না লাগে Goibari Block Committee Zindabad. Zindabad Goibari Block Committee Zindabad. Zindabad Goibari Block Committee Zindabad. Zindabad Goibari Block Committee Zindabad. BPF Zindabad. BPF Zindabad. Agraba Mohilari Zindabad. Agraba Mohilari Zindabad. Agrama Mohilari Zindabad. Rahul Rabak Prachtito amak na lage. Rahul Rabak amak prachtito na lage. Rahul Rabak amak prachtito na lage. Rahul Rabak prachtito amak na lage. Only BPF Zindabad. BPF Zindabad. BPF কিন্তু এতিয়া যি কাৰণ আপোনাক প্ৰতিবাদ কৰিছে প্ৰতিবাদটো মই পোনপ্ৰথমে আপোনালোকলৈ ধন্যবাদ জনাইছো আমি এই কাৰণে প্ৰতিবাদ কৰিব লগা হ'ল যে আমি বিপিএফ পাৰ্টিতে আজি 5 চনৰ পৰাই আছো থাকিলে বিপিএফৰ কোনো এটা আমি কামে ভুল দেখা নাছিলো এতিয়ালৈকে বুঢ়া হৈ গলো হয় নে নহয় গতিকে আমি এতিয়া যে এইখন নতুন মুখ ওলালে কেনেকৈ ওলালে ক'ৰ পৰা আহিলে আমি কি জানো তেওঁৰ বিষয়ে তেওঁ ইয়াত থাকে নে নাথাকে সেইটো নাজানো কোন ৰাহুল ৰাভা চিনি পোৱা নাছিলো যোৱাকালি যেতিয়া আমি শুনিলো এই নামটো এনেকুৱা লাগিল যে আমাৰ এইটো কি হৈছে বিপিএফ পাৰ্টিয়ে যে এনেকুৱা নিকা পাৰ্টি এটা ইমান পবিত্ৰ পাৰ্টি এটা বিপিএফ পাৰ্টিয়ে এনেকুৱা কাম কৰিব বুলি আমি ভবা নাছিলো কিন্তু বিপিএফ পাৰ্টি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তেখেত ছাৰৰ প্ৰতিনিধিত্ব এনেকুৱা ভাল আছিল যে তেওঁৰ পদক্ষেপবিলাক এনেকুৱা ভাল আছিল কেনেকৈ এনেকুৱা হ'ল নিশ্চয় কিবা এটা ষড়যন্ত্ৰ আছে ইয়াত হয়নে নহয় গতিকে আমি এইটোৱে ভাবিছোঁ যে কোনোবা ওপৰ মহলৰ পৰা হয়তো এনেকুৱাকৈ গৈছে তেখেতলৈ ছাৰ আজি পবিত্ৰ ছাৰক আমি আজি অত বছৰে আজি 5 চনৰ পৰা হেৰি কৰি আহিছোঁ প্ৰতিনিধিত্ব কৰি আহিছোঁ তেখেতৰ আমি কাম কৰি আছোঁ তেখেতৰ লগতে থাকি আমাৰ আজি 64 এজ হৈ গ'ল জানেনে আপোনালোকে তেখেত কোনো পাৰ্টিত আমি যোৱা নাই ওপৰ মহলৰ কিছুমান নেতাবিলাকে গৈছে তেখেতসকলৰ হয়তো লাজ নাই গতিকে আমাৰ সৰু সৰু নেতাবিলাকলৈ কোনো নাচায় আমি কোনো কেতিয়াও আমি বিপিএফৰ কাম কৰিছোঁ কাম কৰি পেলাই আমি মৰি যাম তথাপি আমি বেলেগ পাৰ্টিত নাযাওঁ আমাৰ লোভ নাই কোনোটা আমাৰ হেৰি নাই গতিকে আমাৰ সমাজখন নিকা হ'ব লাগে আমাৰ উঠি অহা জেনেৰেশ্যনটো ভাল হ'ব লাগে আমাৰ কৃষ্টি সংস্কৃতি গোটেই জনগোষ্ঠীখিনি আমি মিলাই থাকিব লাগে সেইকাৰণে আমি বিপিএফ পাৰ্টিকে ভাল পাইছোঁ আৰু বিপিএফ পাৰ্টিৰ হকে কাম কৰি যাম তেনেস্থলত এনেকৈ দলত নোহোৱা একজন কোনোবা ৰাহুল ৰয় আহি পেলাই প্ৰতিনিধি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আপোনালোকক মই নমস্কাৰ জনাইছোঁ আমি কেতিয়াও ইয়াত যোগদান নকৰোঁ আমি বিপিএফৰ হকে আমি বিপিএফক বেয়া নাপাওঁ কিন্তু আমি প্ৰতিনিধিত্ব নকৰোঁ তেখেতৰ হকে আমি নালাগো যি তিনিজন আমাৰ প্ৰত্যেকী প্ৰাৰ্থী আছে তেওঁলোকৰ ভিতৰত যদি কোনোবা এজনক দিয়ে তেতিয়া আমি থাকিম আমি কাম কৰিম আমি কাম কৰিয়ে গৈ থাকিম বিপিএফৰ কামতে আমি মৰি যাম নতুন প্ৰাৰ্থীত কেতিয়াও নহ'ব কৰিছে কি কাৰণ নমস্কাৰ পোনপ্ৰথমে মোৰ তৰফৰ পৰা মিডিয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ 2 দিন আগত ৰাহুল ৰাভা ল'ৰা এজন কংগ্ৰেছৰ পৰা বিপিএফ পাৰ্টিলৈ জইন হৈছে আমি ৱেলকাম কৰিছোঁ কিন্তু প্ৰাৰ্থী দিব বুলি শুনা পালোঁ যোৱাকালি ৰাতি আমি পাৰ্টি দিলে আমি কোনো পথে মানি ল'ব নোৱাৰিম চবে দলৰ হকে বিপিএফ পাৰ্টিক আমি গৈবাৰীৰ পৰা চবে মানে কষ্ট কৰিছে এতিয়া আমি ৰাহুল ৰাভাক মানে কোনো পথে মানি ল'ব নোৱাৰিম जोंनि दिनै तारिखआव जों बाध्य जादों कोनो दिन जों बिदि खालामफेराखै रेकर्ड गैया बिपिएफ जोनोमनिफ्रायनो जोंहा रेकर्ड गैयामोन गयबार बिदि जानाय किन्तु दिनै जों दुर्भाग्यजनक जे मैया ससियेल मिडियायाव मोननै लाइन ओंखारदों सासे कंग्रेसनि स्टेट पर्यायनि सेक्रेटारि राहुल राभा ना मानो बिथाङा मैयासो जइन जानानै लगालग आरो थिखिनिबो खोथा बेयाव फैदों आरो मैया भाइरेल जादों ससियेल मिडियायाव मैयानिफ्रायनो जोङो रिएक्सन जाबाय थादों जे बे बोरै पसिबल जानो हायो बे बोरै जाखो जोंहा अलरेडि एप्लिकेन्ट साब्रैमोन साब्रैनि सासे अलरेडि दारांगा जुलियाव बेहा टिकेटआ जाबाय
जोंहा थालांखो साथाम थालांबाय बे साथामा जितेन मुसाहारि जगेन बसुमतारि आरो रिंसार बर' दा जोंहा खोथाया जाहैबाय मा जे बे साथाम मानसिखौ लाफानानै दिनै एथ' दिननिफ्राय जोङो गामियाव हाबै इन्ट्रडाक्सन होयै रायजोफोरजों सिनाखि होनानै प्रत्येक मिटिङाव सिनाखि होयै जोंहा बे साथाम दं साथाम सोरबा सासे मोनगोन गासिबो नांगोल थुनांगौ होननानै खथ' खस्थ' खालामबाय साथामनि सासे जोंहा सासे मोनगोन होननानै जों आसाबादिमोन आरो नै मैया ना दाखालिसो बरखाथायाव जिथु रेलि जादों बे रेलियाव जोंहा लैहोर जोंनि गयबारिनिफ्रायबो खम मानसि जायाखै जोंहा बिटिआरनि सासे CM थासेयावबो जोंनि गयबारियाव अन्तत एन्टायार बिटिसिआव जोंनि गयबारियाव नांगोलनि भटार्सफोरा आंखाल गैया आरो ओरैबायदि प्लास पइन्ट बाव ओरैबायदि फैगासिनो लोब रायजोफ्रा ससियेल मिडियायाव मोनगासिनो दं जोंबो मोनदों आरो रायजोफ्राबो स्वयं बुङो देग्लाय जेनेबा इउपिपिएलनि सरकार फैनाया सानसेसा एखेबारे गैखाथारा बे हिसाबै दिनै बिटिआरनि CM प्रमद बर'नि जायगायावनो नांगोलनि BPFनि हाग्रामा सरकारनि दैदेननाय साख्रिखौ नांगौ होनना बुंनायाव जोंहा गोसोखौ गोग्गानाय मोनदों जोंहा गोजोननाय मोनदों लोगोसे जोंनि प्रार्थी साथाम केन्डिडेट एप्लिकेन्ट बिथांमोननि सासे मोनोबा जों बिराद गोजोननाय मोनगोन आरो राहुल राभा नामखौनो मोजां मिथिया सासे मिथिया जोंनि वर्कारफ्रा बिथांखौ केन्डिडेट होगोन होननानै एसे खोनाबाय थादों ससियेल मिडियायाव मोनदों आरो खोनादोंमोन जुदि होयोबा जोंथ' पार्टि खालामा जना थाजोबगोन पार्टि नागारनाय खोथा नङा जोङो जिरायना थाजोबगोन जों खामानि मावा उननि समाव मा जायो जों दा बुंनो हाया जों सारखौ हाग्रामा सारखौ जोङो गोसो गोरबोजों मोजां मोनो सासे बिराद सिदा मानसि जों सारखौ लानानै जों BPF खालामगासिनो हाग्रामा सारनि जों बिसासाव जों पार्टि खालामदों जों गोदोबो 15 बोसोर थामसोबो जों ओरैनो थासोलाबायनाय पार्टि खालामबाय थानाय सारनि बे जिथु दक्षता बिनि लेजेन्ड जिथु लिडार बेखौ जों गोसोजों मानियो खिन्थु लास्टआव नैबेखौ खालामबा मा जाहैगोन मिथिबायना जोङो BPFआव निति आदर्शनि खोथा लानानै गामि हाबो जोंहा हाग्रामा सारा सासे दक्षता व्यक्ति दिनै बेबायदि जायोबा मुहुर्तआव दिनै टिकेट डिक्लार मैयानो बे मानसिया बिरनानै फैनानै टिकेटनि खोथा फैयोबा जोंहा एसे गनायनो हानाय नङा आरो जों सारखौ एसे बिसाखा जोंहा गोमागोन आरो सारखौ दिनैसिम जिबादि जों गोसो गोरबोआव सारखौ बोजबनानै लायोमोन हाग्रामा महिलार सारखौ बे बुस्थुआ जोंनि आत्मानिफ्राय बिथाङा गोजान जालांनायनि खुब सम्भाबना दं बे गोरबोनिफ्राय बुंदों जोङो गोसो गोरबोनिफ्राय जों आरो बिराद दुखुजों जों जिरायना थानो गोनां जागोन उननि समाव जों ओंखारलांबाबो दुखुजों ओंखारलांगोन जेन'बा जों पार्टिखौनो खालामला जेरावनोखि आदर्श गैया जेराव फर्मेल बुस्थु गैयाबा जों बोरैहाय पार्टि खालामो पार्टिनि निति आदर्शजोंसो मोनसे पलिटिकेल पार्टि जायो जिखुनु दल संगठनानो जा पलिटिकेल जा निति आदर्श थायो बेवहाय फर्मेलिटि माखासे अबजारभेसन थायो बेखौ जाहाथे एसे मेनटेन खालामनानै सोलिबा जोङो मोजां मोनो बेखिनियानो जोंना আজিৰ তাৰিখত আপোনালোকে ইয়াত কি কাৰণত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আমি যেতিয়াৰ পৰা আমাৰ মানুহ 5 বছৰত ধৰি চৰকাৰ নধৰি আমাৰ প্ৰাইমাৰী লেভেলৰ পৰা আপ টু ডিষ্ট্ৰিক্টৰ ব্লকলৈকে যিমানখিনি কাম কৰি আছে ইমান কষ্ট কৰি আছে হাগ্ৰামা চালক ভাল পাই ফালে এই কামটো আমাৰ BPF পাৰ্টিয়ে মানে এৰা নাই এতিয়ালৈকে তাৰপিছত হপটকে যদি নতুনকে মানুহ আহি ফালে ইয়াতে কায়ো খৰচ নহ'ব এইটো ইমান তিনিজনৰ ভিতৰত আমাৰ মানে সব প্ৰাইমাৰী আৰু ওমেন্সৰ পৰাও ইউথৰ পৰা সব আমাৰ হেৰি আছে মানে এইটো সাপোৰ্ট আছে যি তিনিগৰাকী বিচাৰে তাৰে পাঁচজন এজনেৰে হ'ব লাগে আমি এটি বিচাৰিছোঁ যোগ্যতা ভাবে হাগ্ৰামা ছাৰে আমি তাকে মানি লৈ ফালে কাম কৰিম বুলি আমি ভাবিছোঁ এতিয়া যেহেতু এগৰাকী নতুনকে 24 ঘণ্টা দলত যোগদান কৰা প্ৰাৰ্থীৰ নাম ওলাইছে এই ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণে আপোনালোকে প্ৰতিৰোধ কৰিব এইটো আমি আমাৰ দলত সোমাইছে এখেতে ওয়েলকাম মোষ্ট ওয়েলকাম আমি এখেতে কৈছে আমাৰ কথা দিছে BPFৰ কাম কৰিম বুলি কিন্তু প্ৰাৰ্থীটো হিচাপে আমি এই মুহূৰ্তত কালিয়ে জইন হৈছে আজি কেনেকৈ টিকেট পাব এই বস্তুটো আমি সহ্য কৰিব নোৱাৰোঁ এইখিনি ক'লো যদি দলৰ পৰা তেনেধৰণৰ সিদ্ধান্ত হয় আপোনালোকে এই সকল তৃণমূল কৰ্মী যি নিষ্ঠাৰে তেতিয়া আমি আমাৰ প্ৰাইমাৰী আৰু ব্লকে কৈছে আমি কাম নকৰি কি বহি যাম বুলি কৈছে দলৰ হৈ কাম নকৰে চবে বেলেগৰ দলতো নাযায় কিন্তু বহি থাকিব মানুহ এনেকুৱা কৈছে আমাক এইখিনি জনাই দিলোঁ